বৰিগাঁও ঘৰ। মৰিগাঁও বৰিগাঁও হয়। কি গাড়ী লৈ আহিছিলে? উইংগাৰ। উইংগাৰ। কেনেকৈ ঘটনাটো কেনেকৈ কেনেকৈ মানে সংঘটিত হ'ল? আপোনাৰ হঠাতে ব্ৰেক ফেল হৈ গ'লে। অঁ, তাৰপিছত ড্ৰাইভাৰ ৰখাব নোৱাৰিলে। আচ্ছা তাৰপিছত গাঁতত মানে পাল্টি মাৰিলে গাড়ীখন। আচ্ছা। আৰু কোনোবা নিহত হৈছে নেকি? এজন নিহত হৈছে, ইয়াৰে মিৰ্জা বুলি ঠাই এডোখৰ আৰু। হয়। তেখেত ইয়াৰে ঘৰ। তেখেতৰ নামটো জানিব পাৰি নেকি? হেৰি আপোনাৰ ৰাকেশ বুলি কয় তেখেতৰ। ৰাকেশ কি হয়, লিখে? ৰাকেশ টাইটেলটো নাজানো, গম পোৱা অঁ, নাই। ৰাকেশ বুলি তেখেত গম পাওঁ। ফুটবল প্লেয়াৰটো। ফুটবল তাত প্লেয়াৰ মানে আছিল। আমাৰ তাত খেলি ফুৰে। হয় হয় সেইকাৰণে তেখেতে জেগাডোখৰ চিনাকি কৰি দিলে। হয় তাৰপিছত তেখেতো যাম বুলি ক'লে। হয় গাড়ীখন পাল্টি নামাৰ আগত তেখেত মানে খিৰিকীৰ পৰা জঁপিয়াই দিলে। অঁ, তাৰপিছত ডিভাইডাৰ আছিলে, ডিভাইডাৰত মানে তাৰ খুন্দা খাই গ'লে আৰু। তেখেতে খুন্দা খাই তেখেত গ'ল। খুন্দা খাই গ'লে। আচ্ছা। আৰু বাকী যিমান কেইজন যাত্ৰী আছিল গোটেইকেইজনে ইনজিঅৰ হৈছিলে? দুজনৰ ভৰি ভাঙিছে। হয় বাকী কেইজনৰ মানে মূৰ ফাটিছে, মাথা ফাটিছে হয় আৰু তেজ ওলাইছে। কাৰোবাৰ হাত হেৰি হৈছে, কমৰত লাগিছে। হয় হয়। সেইটোৱে আৰু। জনোৱাত যে ব্ৰেক ফেইল হৈ গ'ল বুলি কৈছিলে। ব্ৰেক ফেইল হৈ যোৱা তেওঁলোকে ৰখাব নোৱাৰি পেলাই সোমাই গ'ল তলত। নিহত হৈছে কেইজন? এজন নিহত হৈছে বুলি কৈছে। তেওঁলোকৰে একেলগে ফুটবল খেলে বুলি কৈছিলে। হয়। আমাৰ নিহত হোৱাজন মাঞ্জাৰে বুলি জানিব পাৰিছোঁ এতিয়া। ৰাকেশ কি লিখে? ৰাকেশ এতিয়ালৈকে গম পোৱা নাই। হয়। এতিয়া মানে আমাৰ অফিচাৰ তাত আছে নহয়। আমি মানে ইনজিঅ'ৰ্ড পাৰ্চনখিনি লৈ নিলোঁ লগালগ হয়। তেওঁলোকৰ ট্ৰিটমেণ্টৰ কাৰণে। আহত কেইজন হৈছে? আহত এতিয়ালৈকে এনেই গ্ৰিভেছ বুলি ক'লে 4জন হৈছে এতিয়ালৈকে। হয় এতিয়ালৈকে যিমান দূৰ গম পাইছোঁ। হয় বাকী কেইজনমান চিম্পুল ইঞ্জুৰি হৈছে। হয়। ঠিক আছে, ধন্যবাদ। ঠিক আছে।